দুখীয়া গৰীব মানুহৰ সন্তান যোনে ভালকে MA BA পাছ কৰিব পাৰিছে তেখেতসকলক IAS IPS ডক্টৰ ইঞ্জিনিয়াৰ বনাব বিচাৰিছোঁ। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চিৰাং ডিষ্ট্ৰিক্টত বাথু খেৰাই বুলি এটা হোটেল বনাইছে। এই হোটেলত মাতি আনি কলেজত ইউনিভাৰ্চিটিত পঢ়ি থকা ল'ৰা ছোৱালীক আনি পেলাই পাৰ্টিত জইন কৰাইছে, মদ খাবলৈ শিকাইছে। আৰু কিবা এতিয়া নতুন ওলাইছে বোলে ডিজে, কিবা শনিবাৰ দেওবাৰে ওচৰৰ মানুহবিলাক থাকিব নোৱাৰে, ডাঙৰ ডাঙৰ মিউজিক লগাই ডিজে কিবা ডেন্স কৰিবলৈ শিকাইছে, খাই লৈ ডেন্স কৰিবলৈ বাথু খেৰাই হোটেলত, নিজৰে হোটেল। যিজন মানুহে 35 লাখ জনসাধাৰণক নেতৃত্ব দি গ'ল যোৱা 17 বছৰ, আজিলৈকে মানৱ সম্পদ গঢ়াৰ কথাটো চিন্তাই কৰিব নোৱাৰিলে। আৰু এই কথাটো UPPL BJPৰ চৰকাৰ অহাৰ লগে লগে আজি BTRত আমি কৰিবলৈ পাৰিছোঁ।